গাইজ আজি মই মানে ঘৰ যাব ওলাইছোঁ। ঘৰ মানে নিব আহিলে আৰু বাইকৰ চাৰ্ভিচিং আছিলে, সেইকাৰণে একেলগে ওলালে আৰু দুটাই যাম বুলি। আমি বৰুৱা চাৰিআলি হৈ ডাইৰেক্ট খনামুখ ওলামগৈ আৰু ইফালৰ পৰা গৈ চিধাকৈ খনামুখ হৈ ডাইৰেক্ট ইফালে জামুগুৰি হৈ গুচি যাম আৰু। তো গাইজ মানে ইয়াত চিনাকি একটা ঘৰ পালোঁ না, তাত অকণমান মই কথা পাতি এতিয়া আৰু আহি গ'লোঁ আৰু লাহে গৈ থাকোঁ আৰু না। গাইজ আমি এতিয়া খনামুখ পালোঁ, এতিয়া খনামুখ হৈ ইফালে যাওঁ আৰু চিধাকৈ। এই উলিটো পুৰা মজা লাগিছে, কিন্তু বেলেগ দবাই দেই। জীয়া বৰলী দলং পালোঁ গাইজ, পুৰা মজাকৈ ইফালে দলংটো ৰেল যোৱা ৰাস্তাটো দেখা পায় আৰু না, মজা লাগে। ইফালে পানীৰ কালাৰটো পুৰা নীলা, মানে বহুত দ আছেতো পুৰা নীলাকৈ দেখা। আৰু সেইফালে আছে অগ্নিগড় পাহাৰ, অগ্নিগড় পাহাৰৰ পৰা মানে এইটো ভালকৈ দেখা পায় আৰু না, চিত্ৰলেখা পাৰ্ক সেইটো ইফালে আছে আৰু না, সেইফালৰ পৰা ভালকৈ দেখা পায়। আমাৰ ই চানা কিনিছে, মই ইয়াত আছোঁ, চানাটো খাই লওঁ তাৰপিছত আৰু যাম আৰু। ইয়াত বজাৰ হৈ আছে, পুৰা বজাৰ হৈ আছে, নাই দেই বজাৰ। গাইজ মানে এইটো জেগাটো মোক বহুত ভাল লাগে, কাৰণ এইফালৰ পৰা ট্ৰেইন আহি থাকে, এইফালৰ পৰা গাড়ীত গ'লে মানে ট্ৰেইনবিলাক বহুত ভালকৈ দেখা পায়। এইফালৰ পৰা পুৰা ট্ৰেইন আহে, তাতে এইফালৰ পৰাও আহে কেতিয়াবা, একদম মানে ভাল লাগে আৰু এইখিনিত এইটো ট্ৰেইন ৰাস্তাকেইটা। তো এইফালে একদম চানা খাই ল'লোঁ, বহুত জ্বলা কিন্তু দেই চানা। মানে মনোৰঞ্জনৰ কথা কৈ আহি আছিলোঁ না, তো কথাটো কি হ'ল, ভিডিঅ'ই নহ'ল। মই ইমান দীঘলকৈ ডাইলগ দিলোঁ, মানে আপোনালোকে লাইকটো শ্বেয়াৰটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এটা ধুনীয়াও গান গাইছিলোঁ, কি কৰে গানটো গাইছিলোঁ মই, কলিজা টিং এনেকৈ। একদম সাজু লাগিব পাৰে আৰু ৱেলকাম টু বিশ্বনাথ চাৰিআলি। এইফালে ৱেলকাম টু বিশ্বনাথ চাৰিআলি আমি চাইনবোৰ্ড পালোঁ। পিছত বিশ্বনাথ সেয়া কৈছিলোঁ নহয়, ৰাস্তাটো দেখাম বুলি বিশ্বনাথ চাৰিআলি, মানে ৰাস্তাটো এইটো হাই ৰোড হয়, মানে লগতে ইফালে বিয়া চিয়া গাড়ীও গৈ আছে, এইটো হাই ৰোড হয়। মানে হাই ৰোড বুলি ক'লে আৰু এইকেইটা বাৰিষা কালত যেতিয়া বৰষুণ আহে ন, তেতিয়া গম পাই যাব। এইটো আমি বিশ্বনাথ চাৰিআলি সোমালোঁ এতিয়া, তাৰপিছত এইকেইটা ৰাস্তা মানে বিশ্বনাথ চাৰিআলিৰ পৰা গপুৰ গ'লে মানুহ বগা হৈ যাব। এইফালে আমি কিবা যাম, এইটো কি বুলি কয়, নাগপুৰত যাওঁ অকণমান। আমাৰ মানে যোৱা প্লেনিংটো আছিলে এনেই মানে এইফালে ই আছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে দেখাবলৈ বিচাৰিছে আমাৰ কৰ্মদিজত আমাৰ বিশ্বনাথ চাৰিআলিত আমাৰ মাজত উপস্থিত হ'বহি আমাৰ বজেন্দ্ৰ দৈমাৰী, এনেকা ন বজেন্দ্ৰ দৈমাৰী। এই আজি মানে বিয়া হৈ আছে। চ' আমি ইয়াত বিয়া খাবলৈ আহিছোঁ, কাৰ বিয়া কি কথা আমি নাজানো, হ'লেও যে আমি বিয়া খাবলৈ আহিছোঁ এইটো ভাগ্যৱান বুলিয়ে ক'ব লাগিব আৰু। মানে ড্ৰেছটো মানে মানে গাইজ কি কথা হ'ল, মেইনটো আমাৰ ড্ৰেছটো মানে অকণমান বেলেগকৈ হ'ল। ধুতি নহয়, কুৰ্তা হ'ব লাগিছিলে, কুৰ্তা তেনেকুৱা টাইপৰ হ'ব লাগিছিলে। এতিয়া মানে আমি বিয়াটো নাখাওঁ আৰু জাষ্ট আমি চাম পৰিৱেশটো কেনেকা যেটো মন আছে, মানে ইয়াত বৰ্তমান বনাই আছে, মানে বনাই হোৱাৰ পিছতে মাত্ৰ ষ্টাৰ্ট হ'ব আৰু। ইফালে পাৰ হৈ যাম এতিয়া গাইজ, মই এনেকুৱা উভং যে এতিয়া মই ইফালে পাৰ হৈ যাম, মই পাৰ নহওঁ, মোক পেচাব বহুত বেয়াকৈ জোৰকৈ লাগিছে। আপোনালোকে চাব পাইছে বজেন্দ্ৰ দৈমাৰী এতিয়া পেচাব কৰিব গৈ আছে।
লগতে কেমেৰামেনো গৈ আছে। গাইছ মানে আমিতো ডিম খাই আহিলোঁ না, ডিম খাই অহাৰ কাৰণে মন্দিৰত নোসোমাওঁ, ছাইডৰ ফালৰ পৰাই যাম আৰু না। খুলিছে এইটো মেইন মন্দিৰটো আৰু ভিতৰতো আছে না। এইটো খোলা বন্ধ। ভিতৰত মানে আৰু আছে কিবা কিবি। মনে মনেকে থাকিলে নানিলোৱে না যাত্ৰাতে। এইটাৰ নামকেইটা নাজানো দেই। এইটো চা ডাঙৰ আছিলে বে, মানে কিবা আনাহেঁতেন আহি গ'লে হয়। এইকেইটা কাছকেইটা চালোঁ, কাছকেইটা বম ডাঙৰ ডাঙৰ বে। ধুনীয়াকৈ কৰি ৰাখি থৈছে, পুৰা মজাকৈ দেখে আৰু না। আমি এতিয়া যাওঁ আৰু ই গৈয়ে আছে নেকি, নিচান বাইকৰ ওচৰত আছে চাগে, ইয়াত নাই আৰু। এতিয়া মই বাহিৰত চাওঁগৈ। আমি যাম আৰু গাইছ, ইয়ো ৰেডি হ'ল, ইফালে ওলাই লৈছে বাইকটো, তাৰপিছত যাম আৰু না। হেলমেটটো ইমান থাৰ্ড ক্লাছ হেলমেট কিনিছে ই। Welcome to Biswanath Chariali. Biswanath Chariali আছে। নাম হোটেলৰ নাম কি আছে? ডেলিকেচি। ডেলিকেচি কেপ। কি অৰ্ডাৰ দি আহিলি? অৰ্ডাৰ দিলে এটা কফি আৰু এটা কেক। গতিকে আপোনাৰ কেনে অনুভৱ? খোৱা না খোৱা এনেকুৱা খোৱা হ'ব লাগে নে? দিলেহে ডাইৰেক্ট চুবাই দিলেই, দিলেহে ডাইৰেক্ট। গাইছ বেৰেটি আহি পালোঁ, জাষ্ট বেৰেটি। বহুত টাইম ল'লে কিন্তু দেই, চুলি চুলি একদম বেয়া হৈছিলে। গাইছ মানে গাঁৱতো আহি পালোঁ ন, গাঁও আহি পোৱাৰ পাছত একদম ইয়াত বিয়া হৈ আছে। আমি নমতা বিয়া খাব আহিলোঁ আৰু। আমি এতিয়া আমাৰ গাঁৱতে বিয়া খাবলৈ আহিছোঁ, গতিকে আমি তেজপুৰৰ পৰা আহি বিয়া খাব পাইছোঁহি। ৰাতি হ'লে আমি খাব পাইছোঁ আৰু লগতে লগৰবিলাকো আছে খাবলৈ আহিছোঁ। আৰু লগতে আমাৰ ইউটিউবাৰজনো আছে ইয়াতে ওচৰতে, দেখাই দিয়া। তো গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।